Hi friends, welcome back to my YouTube channel. পুনৰবাৰ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি হৈছে বিহু। আমাৰ গাঁৱতে বিহু পাতিছে। তালৈ যাবলৈ পুৰা ওলাই কৰি ৰেডি। নোযোৱা কৰিনো কেনেকৈ থাকোঁ কওকচোন বাৰু, যিহেতু ঘৰৰ ওচৰতে বিহু পাতিছে। তো যাবলৈ পুৰা ওলাই কৰি ৰেডি। মই বিহু চোৱাৰ লগতে আপোনালোককো দেখুৱাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। পাই গ'লোহি আমি বিহুতলীত, আৰু এইফালে আদৰণি জনাই আছে। এইফালে দেৱজ্যোতি বৰা দেৱক চয়নিকা বৰাই এখন ফুলাম গামোচাৰ আদৰণি জনাইছে। এয়া কমলেশ্বৰ বৰাৰ লস্কৰৰ অনুপস্থিত তেখেতৰ পুত্ৰ পিংকু লস্কৰ, তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাব ধ্ৰুৱজ্যোতি লস্কৰে। এতিয়া আদৰণি পৰ্ব শেষ হৈছে, আৰু এতিয়া বিহু মঞ্চ মুকলি কৰিছে আমাৰ গাঁৱৰে কণ কণ বিহু দলটিয়ে। এয়া চাওক। আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লোভিলে নহ'ব।
লক্ষ্মী পথাৰৰ লখিমী ভনীতি